আজি পুনৰবাৰ পথাৰলৈ গৈ আছোঁ। মানুহ নাজুৰ স্কুল নোহোৱাত দুয়োজনীৰে ভাল সুবিধা মিলিছে আজি পথাৰত যোৱাৰ। আৰু দেখিছেনে পানীৰ কাষত আহি পায়ে দুয়োজনীৰ কি যে ফূৰ্তি। মই অৱশ্যে বেছি কাষত যাব দিয়া নাই, কিন্তু তথাপিও দুয়োজনী অকণমান যাবলৈ খোজে, কিন্তু মানে পানী লাৰিব খোজে। আৰু এয়া নাৱত উঠিলোঁ। নাৱত উঠি এতিয়া আমি যামগৈ আমাৰ পথাৰলৈ। পথাৰত কাম চলি আছে আজি। কিনো কাম চলি আছে আপোনালোকে অলপ পিছত গমেই পাব ৰ'বক। আৰু এয়া দেখিছেনে নদীখন পাৰ হোৱাৰ পিছতে মানুহ নাজু একদম দৌৰ দিছে দেই। দৌৰি দৌৰি সিহঁতে সোমাইছে ফুলৰ বাগানৰ মাজত, মানে ফুলৰ খেতিৰ মাজত। আৰু এয়া আজি আমাৰ ফুল ছিঙি আছে। যিহেতু আমাৰ ফুলৰ খেতি আছে, গতিকে ফুলবিলাক কেইদিনমানৰ মূৰে মূৰে ছিঙিব লগা হয়। আৰু আজি ফুল ছিঙা দিন। আৰু দেউতাৰ লগতে দুজন দাদায়ে ইতিমধ্যে ফুল ছিঙি আছে আমি অহাৰ আগতে। আৰু দেউতাই কৈছিলে খুব যিহেতু ৰ'দটো চোকা আজিকালি, গতিকে সোনকালে মানে আটাইকেইজনে মিলি পেলাই ছিঙিলে সোনকালে হ'ব। সেইকাৰণে আমাকো মাতিছিলে আৰু আমিও আহিলোঁ বাৰু। এতিয়া আধা আধি কাম প্ৰায় শেষে হৈছে আৰু আমি যিখিনি পাৰোঁ এতিয়া আগবঢ়াম, মানে আটাইকেইজনে মিলি জুলি ছিঙিম। আৰু মানুহ নাজু ফুল ছিঙাত লাগিছে। নাজুৱে অৱশ্যে সিমান ভালকৈ জানা নাই, কিন্তু মানুহে অকণমান বুজি পায়। তাই জনা হৈছে। তাই যিহেতু সৰুৰ পৰাই এই পৰিৱেশটো পাইছে, গতিকে কিছুমান কাম তাই অকণমান কৰিব পাৰে, মানে লাহে লাহে হ'লেও তাই মানে এটি দুটিকৈ হ'লেও ছিঙে। লগতে ময়ো ছিঙি আছোঁ চাই চাই। ফুল ছিঙা কামটোত এটা কথা নজৰ দিব লাগে, মানে যিখিনি জেগাত আমি ছিঙি থাকোঁ তাতেই ছিঙি থকা যায়। কাৰণ এৰি এৰি গ'লে তাৰমানে কি হয়, ফুল ৰৈ যায়। আৰু ফুল যেতিয়া ৰৈ যায়, ফুল ৰৈ গ'লে মানে কি হ'ব, কালি বা পৰহি ৰৈ যোৱা ফুলবিলাক কি হয়, দাগী হৈ যায়, মানে ক'লা পৰি যোৱাৰ চান্স থাকে। গতিকে ফুল ছিঙোতেও সদায় চাই চিতি ফুল ছিঙিব লাগে, যাতে ফুল ৰৈ নাযায়। আৰু আমাৰ মানুহে ছিঙি ছিঙি গৈ আছে একফালৰ পৰা। আৰু এতিয়া আমি আটাইকেইজনে মিলি পেলাই ফুল ছিঙি আছোঁ। নাজু আৰু মানুহে কিন্তু এনেকুৱা পৰিৱেশত ভাল পায়। অৱশ্যে নাজুৱে খুব ৰ'দত অকণমান দিগদাৰ পায়, কিন্তু মানুহে সিমান অনুভৱ নকৰে, মানে মানুহে অকণমান সহ্য কৰিব পাৰে। আৰু এতিয়া আমি গোটেইকেইজনে লাগি আছোঁ ফুল ছিঙাত। আৰু ভালো লাগে পথাৰত এনেকৈ কাম কৰিব পাৰিলে। যিহেতু আমাৰ খেতি বাতিবিলাক আছে, গতিকে আমি ঘৰখনে কিছুমান কাম মিলিজুলি কৰোঁ। মিলিজুলি কৰিলে কামবিলাক মানে সোনকালে হয় আৰু কামৰ মানে আয় হয়। আৰু কৰা কেইজনৰ মানে ভাগৰটো কমকৈ লাগে একেলগে কামবিলাক কৰিলে। হয়নে নহয় বাৰু জনাবচোন দেই। আৰু ইয়াত দেখিছেনে ফুলৰ কালাৰটো কিমান ধুনীয়া। অৱশ্যে প্ৰথমতকৈ ফুলবিলাক এতিয়া অকণমান সৰু চাইজৰ হৈছে, আৰু হ'বই দিয়কচোন। আৰু এই ফুলখিনিত যে অহা কাইলৈ পানী দিব, সেইকাৰণে আজি ছিঙি দিছে। পানী দিবলগীয়া হৈ গৈছে মানে ফুলত একদমে, যিহেতু বতৰ খুবেই শুকান আৰু গছবিলাকো অকণমান কালাৰটো বেয়া হ'ব ধৰিছে। তাৰপিছতে আমাৰ ফুল ছিঙা হৈ গ'ল। এতিয়া চাঙত আহি বহিছে। মানুহ নাজুই কিবা অলপ খাইছে। আৰু এইখিনি ফুল আমি ছিঙিলোঁ পূৰা 2 পেটি। পেটি বুলি কয় বাৰু, ডাঙৰ ডাঙৰ মোনাত 2 পেটি হৈছে, 2 মোনা হৈছে। আৰু এইখিনি পাচলি ঘৰৰ বাবে, লগতে বগৰীও আনিছিলোঁ দেই। আৰু এয়া দেখিছেনে দেউতাই কিবা কিবি আনিয়ে আছে যোৱাৰ আগলৈকে। আমি অৱশ্যে এতিয়া যোৱা নাই ক'তো, মানে ইমান ৰ'দ, খুব ৰ'দ দিছে। মানুহ নাজুক ইয়াতে ৰাখি আছোঁ। আৰু এতিয়া আমি যামগৈ পথাৰৰ পৰা ঘৰলৈ। আনকি গৰুজনীও দেখিছেনে পানী খাইছে। অৱশ্যে গৰুক পানী খুৱাবই লাগে দিয়কচোন, সদায় খুৱাই। আৰু এতিয়া আমি যাওঁগৈ। হাতত এখন মোনা লৈছোঁ মই, লগতে ফুলৰ মোনাবিলাক দেউতাহঁতে আনিব অলপ পিছত, আমাক প্ৰথমতে পাৰ কৰি দিব। আৰু এয়া মানুহ নাজুক এতিয়া ল'লোঁ, নাৱত বহুৱাই দিলোঁ। এতিয়া আমি যামগৈ ঘৰলৈ। যিহেতু দুপৰীয়াৰ সময় হৈ আহিছে, ঘৰতো ভাত পানী লেঠা আছে, গতিকে সোনকালেই যাওঁ। আৰু আপোনালোকে যে আমাৰ পথাৰৰ ভিডিঅ'বিলাক ইমান ভাল পায় নহয়, আপোনালোকৰ মৰমবিলাকৰ কাৰণেই এই ভিডিঅ'টি আগবঢ়ালোঁ।